নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই পননুৱা শাকৰ সৈতে এটা মাছৰ লগত ৰেচিপি আপোনালোকক দেখাম বুলি ভাবিছোঁ। গতিকে চাওকচোন, এয়া পননুৱা শাক মুঠি ধুনীয়াকৈ ধুই লৈছোঁ, বাতিটোত থৈ লৈছোঁ। আৰু তাৰ লগত আমি বনাবলৈ এটা পিঁয়াজ কাটি লৈছোঁ, একণ ধনিয়া গুড়ি, একণ জিৰা গুড়ি, এইটো নহৰু 2 ফুটমান লৈছোঁ, আৰু এইটো জালুক, আৰু এইটো শুকান জলকীয়া, আৰু এটা আলু মিহি মিহিকৈ কাটি লৈছোঁ। এয়া হ'ল পননুৱা শাক, কুটি ল'লোঁ ধুই পেলাই। এতিয়া পননুৱা শাকৰ বহুত গুণাগুণ আছে, সেই গুণাগুণখিনি আপোনালোকক মই নকওঁ বাৰু। কিন্তু পননুৱা শাক এতিয়া গৰম দিনত খাব লাগে, পেটত গৰম সোমালে এই পননুৱা শাকটো খাব লাগে, তেতিয়া পেট ঠাণ্ডা পৰে। আৰু আজি মই মাছৰ সৈতে এটা আপোনালোকক ৰেচিপি বনাই দেখুৱাম। এতিয়া বনাব লৈছোঁ। এয়া অলপ তেল দি কেৰাহীত পিঁয়াজ দিছোঁ, আৰু এতিয়া অকণমান হালধি দিছোঁ তেলতেই, আৰু এতিয়া হালধি দিছোঁ। তাৰপিছতে এতিয়া দিম অকণমান জিৰা গুড়িকণ তেলতেই দি দিম। দি পেলাই আমি এতিয়া চাওকচোন, এই তেলতে জিৰা গুড়িকণ আৰু হালধি গুড়িকণ আমি মিক্স কৰি দিছোঁ। দি পেলাই অকণমান কালাৰটো অহালৈ চাওঁ। কালাৰটো যেতিয়া আহিব তেতিয়া আমি লৰাই দিছোঁ। চাওক, তাৰপিছত আমি এতিয়া অকণমান কালাৰটো আহিছে, এতিয়া আমি ইয়াৰ ওপৰত এই শাকখিনি লৈছোঁ। এয়া আমি এতিয়া শাকখিনি এতিয়া দি দিম। চাওকচোন, দি দিছোঁ। শাকখিনি মাছৰ সৈতে খাবলৈ এনেকুৱা সুন্দৰ হয়, আপোনালোকে কেতিয়াবা বনাই খাবচোন। আমি মাজে মাজে প্ৰায় বনাই খাওঁ, সেইকাৰণে বাৰীতে পননুৱা শাকটো পোৱা যায়। সেই দেখি আমি বুটলি পেলাই মাছ ল'লে মাছৰ সৈতে এই পননুৱা শাকটো বনাই খাওঁ। এতিয়া চাওকচোন, এতিয়া আলুখিনি দি দিছোঁ। আলুখিনি দি পেলাই অকণমান আমি তাৰ লগত নিমখ অকণমান নিমখ আমি দিম। নিমখ দিছোঁ, ভাজিকণৰ টেষ্ট অনুসাৰে নিমখ কম দি এতিয়া লৰাই দিছোঁ। তাৰপিছত এইখিনিতে কম যে পননুৱা শাককণ মানে যদি আপোনালোকৰ কাৰোবাৰ ঘৰত পাচাব গৰম হয়, তেতিয়া পাচাবৰ ইনফেকশ্যনৰ কাৰণে মানে এই পননুৱা শাকটো বহুত ভাল। গতিকে এই পননুৱা শাকটো ভাজি খাই দিলে মানে এসপ্তাহমান খাব লাগে, আৰু ভাজি খাই দিলে পাচাব জ্বলা পোৰা বা গৰম হোৱা ভাল হৈ যায়। এতিয়া চাওকচোন, এতিয়া আমি লৰাই দিলোঁ। লৰাই দি এতিয়া অকণমান সময় আমি এনেকৈ থাকিব দিম। এতিয়া আমি এয়া অলপ নহৰু আৰু জালুক বটা অকণ ইয়াত দি দিছোঁ। চাওকচোন, আৰু এইকণ ধনিয়া গুড়িকণ আমি দি দিছোঁ। ইয়াৰ লগত অকণমান যেতিয়া পানীটো সিজিবলৈ আৰম্ভ কৰিব, তেতিয়া অকণমান গৰম পানী আৰু ইয়াৰ লগত মাছ এড কৰি দি অকণমান আমি সিজিবলৈ দিম। সিজিবলৈ দি দিলে ইয়াৰ পিছত আমি অকণমান গৰম পানী দিম, গৰম পানী দি মাছৰ সৈতে ঢাক মাৰি থ'ম। মাছৰ সৈতে ঢাক মাৰি থৈ আমি গেছটো ল' ফ্লেমত বা চিমত দি পেলাই আমি এনেকৈ ঢাক মাৰি এনেকৈ অকণমান সৰালি এনেকৈ আমি ৰাখি দিম। ইয়াত চাওকচোন, এতিয়া আমি গেছৰ ওপৰত এইটো ৰাখি দিছোঁ। প্ৰায় সিজো যেন অনুভৱ হয়, আৰু সিজা হৈছে, আৰু তেনেকুৱাতে সিজিছে, আৰু প্ৰায় আলু সিজিবলৈ লৈছে। আলু সিজিছে, এতিয়া পানীটো শুহি গৈছে। এতিয়া আমি গৰম পানী, মই বেলেগ এটা চোলাত গৰম পানী কৰি থৈছোঁ। সেই গৰম পানী আৰু মাছ ইয়াৰ লগত চাওক, বেছি পানী থাকিব, অকণমান পানী দিছিলোঁ মই। ইয়াত বেছি পানী থাকিব নালাগে, আৰু বেছি শুহিব নালাগে। বেছি শুহিলে ইয়াৰ পননুৱাৰ যিটো গুণাগুণ সেইটো নাইকিয়া হয়। গতিকে মই এতিয়া ইয়াৰ চব্জিকণ হৈছে, মই এতিয়া গেছটো অফ কৰি দিম। এতিয়া অফ কৰি দি অকণমান ঢাকি থ'ম। তাৰপিছত আমি
খাবলৈ বাঢ়িম। প্ৰিয় বন্ধু বান্ধৱীসকল, আজি যদি এই ভিডিঅ'টো ভাল লাগে চাই, গতিকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকে বনাই পেলাই গৰমে গৰমে খাই চাবচোন বাৰু। আজিলৈ ইমান সামৰিছোঁ, ধন্যবাদ।